লম্বাজং ইউথ টিমৰ সৌজন্যে চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ আমেৰিকাৰ পৰা এক্সেলেন্স ইন কমিউনিটি লিংগুইষ্টিক বঁটা প্ৰাপক ভাষাবিদ স্বীকাৰী টিছলৈ উষ্ম সম্বৰ্ধনা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ লম্বাজং ইউথ টিম আৰু লাংচলিয়েট অবে কিমি ক্লাবৰ যৌথ উদ্যোগত লাংচলিয়েট অঞ্চলত চাফাই অভিযান ৰূপায়ণ কৰা হয় লম্বাজং ইউথ টিম আৰু লাংচলিয়েট অবে কিমি ক্লাবৰ যৌথ উদ্যোগত লাংচলিয়েট অঞ্চলত চাফাই অভিযান ৰূপায়ণ কৰা হয় অঞ্চলত অৱস্থিত নতুন তথা পুৰণি বজাৰ এলেকা লাংচলিয়েট অঞ্চলত চাফাই কাৰ্য ৰূপায়ণ কৰি লম্বাজং ইউথ টিম আৰু অবে কিমি ক্লাব বিষয়ববীয়া তথা সদস্যসকল ভূয়সী প্ৰশংসা লাভ কৰে স্থানীয় সচেতন ৰাইজৰ এই কাৰ্যসূচীত লম্বাজং ইউথ টিমৰ সভাপতি এলপিন টিমু সাধাৰণ সম্পাদক হাৰসিং হানছে বিত্ত সম্পাদক এনজয় টিছ ভালে সংখ্যক সদস্য কৰ্মীসকল অংশ লয় আনহাতে এই চাফাই কাৰ্যসূচীত লম্বাজং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ফিডিচি অধ্যক্ষ ধন সিং গ্ৰামচায়ো অংশগ্ৰহণ কৰে নতুন বজাৰ পুৰণা বজাৰ ৰেলৱে ষ্টেচন স্কুল হেন ক্লাব হেন মান চেংলক ইতুন পিনিনা বাংসো kapang thera sai deng pono apani tum lada gat pugali res bangso kapang thera sai ke deng ponji puga laga ni tun pini lada bangke ke chengsi lo ase lomba jonga ha waralong ke do an ro to anu stame ni tun bangson hawa hapa mate rong rup chipaklar ponangi puni tun isi happy and ponsi arong tinong bustame ni tun la bangso kapang thera sai ke deng ponji pini la bangke ke chengsi bang da langsuliat along lo silang sulit along pen cenggel pun kan itu pinabdik panat ko kaprek lah lomba jong hawar ke do ana lang teme apa sana akan pangthira war sai bangkit deng pon momji aprangsi nelitum lomba jong youth team lapen dak lang sulit owe kini aklap ariso yang tumpen nitum cilangsi labangsu kecengsi ladak nelitum lomba jong team pen sai ke klem pon cheng mate aprangsi la nilitum dak langsuliat nutun bozar lapen purna bozar se nilitum pangcheng ponno lapen nilitum ladak dak si klemji la puson kali nilitum la lumbajong kadu kave angkang pi kedu an tame rong ru nilitum la awareness ke pg mate nilitum ke pang thirji asai nilitum penang khan ponji lapen nilitum ja ponji lapen nilitum penapdik pen bangke nilitum ladak lapu lang etso lang kajan la pendisama tame nelitum rong rup netum kahumri na imhan nelitum bori ponji nasi nelitum pini pen bangke ke pangcheng lo pusi nelihin pen nelitum han la media ko te phan pangdak News Text Report Kak News কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ সভা কক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুদূৰ আমেৰিকাৰ পৰা এক্সেলেন্স ইন কমিউনিটি লিংগুইষ্টিক বঁটা প্ৰাপক ভাষাবিদ স্বীকাৰী টিছক জনোৱা হয় উষ্ম সম্বৰ্ধনা এই বছৰটো আৰম্ভণি মাহটোতে অৰ্থাৎ জানুৱাৰী মাহটো কাৰ্বি ভাষা তথা কাৰ্বি ভাষা সাহিত্যক ভাল পোৱা সকলৰ বাবে আছিল আটাইতকৈ আনন্দ তথা গৌৰৱৰ দিন কেৱল কাৰ্বি ভাষা ভাষীৰ বাবেই নহয় সমগ্ৰ ৰাজ্যবাসীৰ বাবে এয়া অতি গৌৰৱৰ বিষয় এই বঁটা লাভৰ প্ৰায় এবছৰ পূৰ্ণ হওঁ এনে সময়তে কাৰ্বি সাহিত্য সাহিত্য পৰিষদীয় চৰকাৰে ভাষাবিদ স্বীকাৰী টিছক চৰকাৰীভাৱে আনুষ্ঠানিক সম্বৰ্ধনা জনালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি পহৰ 6 সংথৰ লগতে ফুলৰ থোপা সহ এখনি প্ৰশস্তি পত্ৰৰে সন্মান জনালে ভাষাবিদ গৰাকীক সম্বৰ্ধনা গ্ৰহণ কৰি আমেৰিকা কমিউনিটি লিংগুইষ্টিক বঁটা প্ৰাপক তথা ভাষাবিদ গৰাকীয়ে কাৰ্বি ভাষা বিশ্ব দৰবাৰত অধিক উজ্জ্বল কৰি তুলিবলৈ ত্ৰিভাষিক অভিধানৰ কাম কৰি থকাৰ কথা ব্যক্ত কৰাৰ লগতে এই কাৰ্যত কঠোৰ পৰিশ্ৰমৰ কথা ব্যক্ত কৰে অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি ভাষা সাহিত্য উন্নয়নৰ সন্দৰ্ভত পৰ্যায়মানে সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে কাৰ্বি কলা সংস্কৃতিক সমানে বিস্তাৰ লাভ কৰক তাৰ বাবে প্ৰতিটো মাণ্ডলিক কেচিএছ 2 লাখকৈ বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে উল্লেখ্য যে অনুষ্ঠানত অসম সাহিত্য সভা ডিফুৰ পৰা ভাষাবিদ গৰাকীক অসমীয়া ফুলাম গামোচা এখনেৰে সম্বৰ্ধনা জনায়
আনহাতে উল্লেখ্য যে সভাত উপস্থিত আন এক কাৰ্বি ভাষা তথা লোকসাহিত্যৰ সাধক তথা প্ৰাক্তন বিধায়ক ধৰম সিং তেৰণ, কাৰ্বি লাম্মিত আমিৰ সভাপতি হুকুৰ সিং ৰংপি, সাংসদ হৰেণ সিং পে, বিধায়ক বিদ্যা সিং ইংলেং প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়। মই এখন অভিধান প্ৰণয়ন কৰি আছোঁ, সেইটো শেষ হোৱা নাই। ট্ৰাইলিংগুৱেল তিনিটা ভাষাৰ কাৰ্বি, অসমীয়া আৰু ইংৰাজী, সেইটো শতকৰা 60% হৈছেগৈ। ইয়াৰ উপৰিও আমি ইটছা ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা অফ আছাম, তাৰে মই উপসভাপতি। আমি এটা 8টা জনগোষ্ঠীৰ এটা শব্দকোষ, 8টা বুলি কওঁতে 11টাই হ'ল। ইংৰাজী বেছ লৈছোঁ, 8টা ভাষা থাকিল, শেষত অসমীয়াও আছে ইংৰাজীও আছে, আমি কাকো এৰা নাই। সেইটো এই বছৰৰ ভিতৰতে ওলাব লাগে এটা শব্দকোষ, ডাঙৰ শব্দকোষসমূহ। আটাইকেইটা অট'নমাছ কাউন্সিল, ডিষ্ট্ৰিক্ট ট্ৰাইবেল কাউন্সিলে আমাক সহায় কৰিছে। বড়োলেণ্ডৰ পৰা আৰম্ভ কৰি মিচিং কাউন্সিল, দেউৰী কাউন্সিল, কাৰ্বি কাউন্সিল, হাফলং, ডিমা হাছাও কাউন্সিল সকলোৱে সহায় কৰিছে। সেই কিতাপখন ওলাব। ইয়াৰ উপৰিও আমাৰ আৰু পৰিকল্পনা আছে কি, বৰ্তমানে মই কাম কৰি আছোঁ মুনষ্টাৰ ইউনিভাৰ্চিটি হেৰিৰ পৰা, এইটো জাৰ্মানীৰ, তাৰ এজনী গৱেষক ছাত্ৰীৰ লগত মই কাম কৰি আছোঁ ছ'চিঅ' লিংগুইষ্টিক কাৰ্বি সমাজৰ ওপৰত, সেয়া কাম কৰি আছোঁ। এইখিনি সামৰি সুতৰি লৈ পেলাই কি কৰিব পৰা যায়, ডেইলি ওলাই থাকিব, কাম কৰি থাকিম। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি বহন কৰিম। আৰু এনেধৰণৰ মই আগতো কৈছোঁ যে আপোনালোকৰ মিডিয়া, ছ'চিয়েল মিডিয়া আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ ইয়াত বাহিন্দা ৰিপৰ্টাৰবিলাক আৰু লগতে যিবিলাকৰ ৰাইটাৰ্ছ, যিবিলাক লিখক লিখিকাবিলাক আছে, 10টা কিতাপ লিখিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি লাইফ ইঞ্চুৰেঞ্চটো তেওঁলোকৰ কাৰণে দিয়া হ'ব। আৰু যিবিলাকে ৰাইটাৰ্ছবিলাকে 10খন কিতাপ যদি তেওঁলোকৰ অধিক লিখে, সেই লিখকসকলৰ কাৰণে যিমানখিনি টকা প্ৰয়োজন আছে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত CM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকক বহন কৰা হ'ব। পশ্চিম কাৰ্বি আংলঙত শান্তি চুক্তি 2.3 নং দফাৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। জিলাখনৰ খেৰণিত দফাটোৰ প্ৰত্যাহাৰ দাবীত ASTC, APSLC আৰু 24+ সংগঠনৰ নেতৃত্বত এই উত্তাল প্ৰতিবাদ। যোৱা 4 ছেপ্টেম্বৰত কেন্দ্ৰীয় ৰাজ্য আৰু কাৰ্বি আংলং জিলাৰ 6 সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিখনত সন্নিৱিষ্ট 2.3 নং দফাক লৈ জিলাখনৰ ভিন্ন প্ৰান্তত চলি আছে প্ৰতিবাদ। চুক্তিখনৰ 2.3 নং দফাত উল্লেখ থকা 10টা আসন সকলোৰে বাবে খোলা বিষয়টোক ASTC, APSLC, 24+ আদি দল সংগঠনে মানি ল'ব খোজা নাই। আৰু ইয়াৰে ফলস্বৰূপে এইদৰে ঠায়ে ঠায়ে চলি আছে প্ৰতিবাদ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আজি দফাটোৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰে সমগ্ৰ খেৰণি অঞ্চলৰ পৰিৱেশ। যোৱা 4 ছেপ্টেম্বৰ তাৰিখে বিশেষকৈ কাৰ্বি আংলঙত থকা 6টা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো চুক্তি স্বাক্ষৰিত হৈ গ'ল, সেই চুক্তিত আমি দেখিছোঁ সম্পূৰ্ণ ইয়াত অসাংবিধানিক কিছুমান দফা চতুৰভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ষড়যন্ত্ৰমূলকভাৱে সুমুৱাই দিয়া হৈছে, যাৰ ফলত আজি আমি শংকিত হৈছোঁ। কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজ আজি আমি শংকিত হৈছোঁ। এই MOS যদি ইমপ্লিমেণ্টেশ্যন হয়, তেতিয়াহ'লে আমি আমাৰ মাটি, আমাৰ অধিকাৰ, আমাৰ সংস্কৃতি, ভাষা আমি সকলো হেৰুৱাই পেলাবলগীয়া হ'ব, আমি হেৰুৱাই পেলাম। গতিকে এইটো কাৰ্যসূচীৰ জৰিয়তে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা দাবী আমি উত্থাপন কৰিছোঁ যে এই 4 তাৰিখে যিটো MOS চুক্তি হৈ গ'ল 4 ছেপ্টেম্বৰ তাৰিখে, সেই চুক্তিত থকা অসাংবিধানিক দফাবিলাক আপোনালোকে অতি শীঘ্ৰে বাতিল কৰক। আৰু আমি সমূহ কাৰ্বি আংলঙত থকা ৰাইজক আমি আহ্বান জনাইছোঁ, আমাৰ এই কাৰ্যসূচী আমি কোনো এটা জাতিৰ বিৰুদ্ধে আমি ইয়াত কোনো আমাৰ তেনেকুৱা বিভেদকামী আমাৰ কোনো চিন্তাধাৰা নাই। আমি আমাৰ 6ষ্ঠ অনুসূচীৰ জৰিয়তে যিটো সাংবিধানিক অধিকাৰ আমাক ইতিমধ্যে প্ৰদান কৰা হৈছে, সেই অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি
আজি এই আন্দোলন kaje song ke akrong ke thomdu lapen jasemet pet ke rat helo ke thedai lo itum ke dot beton ke lasi ke chengsi bangke la bangso lamdon kache toke lake aronre puki pothe bangke la hello hala komar ni tum risim od lo song khochok chelang lo ha beli dam lo rara phan paju je pin pen chingbai bi pin pen chetok dam bongbong dan lo pini penap ni lita song che seng lo beli dam lo mat sit phokep ke je phan pidet nang punili chetok dam de chogi man lake chok che ke lake rat pen ka chingbai ave pochila bangso alam don kache toke lake dan aronre la sila sopo apu thaga bangke high court la pen supreme court long tik tik se pidam bek lo sopo thaga bangke la isia krong lo la pen hinia krong bangke rat jong se thur pak lo pulutang te rat jong se kroi krit thit inut pen inut ka dog bera chingrum pe kroi krit thit putang te asobar se bela bangso bill ka implement je phan ke atema non constitution long ludle lang support amendment kan kena la bangso amendment itum khangun la ke rat tum thur pak pe tik la ki ngi asi rat thur pak lo tang te tum kroi krit jok je la hini lo la pen ke thomang deng bangke ili tum long democratic aja kong teng pen itum han dak election nang doji hala bangso election na hut la hirjino nang kasip puya song phan ke itum bangke pe krep du ban nang puke la iri mun jong pe di ho la iri mun jong pe anu tinda jong si se pharang lo putang tenang itum han ke pakrep un la sila krong thomang bong pen ili tum jong si tira paklem lo putang te la bangso a close 2.3 ke itum pakrep du un pa prai dak un ili tum la ke ning thek no এডভার্টাইজৰ ৰিপৰ্ট কাপনি সমস্যা সমাজিক বিৰতিৰ It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. পিছত পুনৰ বাতৰি মজিয়াত পাৰখোৱা টেনগাঁও ৰাইজ অট্টাল প্ৰতিবাদ ক্ষতিপূৰ্ণ অবিহনে মাত্ৰ সাধাৰণ জাননী প্ৰেৰণ কৰি ছেকশ্যন 2 নং অন্তৰ্গত ঘৰ দুৱাৰ ভেটি উচ্ছেদ কাৰ্যক চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাইজে ফৰলেনযুক্ত পথ নিৰ্মাণৰ নামত টেনগাঁও পাৰখোৱা অঞ্চলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ঘৰ দুৱাৰ মাটি ভেটি দোকান পোহাৰ উচ্ছেদ কৰাৰ উপৰিও পথৰ কাষত থকা গছ গছনি এফালৰ পৰা কাটি তহিলং কৰিছে চৰকাৰৰ নিৰ্দেশত স্থানীয় ৰাইজৰ মতামত যে এই সন্দৰ্ভত পূৰ্বে জাননী আৰু ক্ষতিপূৰণ দিয়াৰ পিছতহে এইদৰে উচ্ছেদ কাৰ্য কৰি যাব পাৰে কিন্তু সাধাৰণ জাননী দিয়ে ব্যক্তিৰ সুবিধা অসুবিধাক আওকাণ কৰি কৰা হৈছে উচ্ছেদ কাৰ্য উল্লেখ্য এই উচ্ছেদ কাৰ্যৰ প্ৰত্যুত্তৰ ৰাইজে পাৰখোৱা দুৰ্গা মন্দিৰৰ প্ৰাংগণত গোট খাই প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাইজৰ বক্তব্য যে ক্ষতিপূৰণ অবিহনে নোৱাৰিব উচ্ছেদ কাৰ্য সাবজেকশন 3 যিটো আছে মানে এটা ক্লোজ আছে যে এনেকুৱা যে যদি এভিকশ্যন হয় তাৰ কাৰণে প্ৰথমতে এটা নটিচ দিব আৰু সেই নটিচৰ আণ্ডাৰত এনেকুৱা থাকে যে যিখিনি মানুহৰ ওপৰত এভিকশ্যন হ'ব তেওঁলোকে এটা ৰিপ্ৰেজেণ্টেশ্যন পাব যে মানে এনেকুৱা তেওঁলোকৰ যদি কিবা আপত্তি আছে সেই বিষয়ে তেওঁলোকে দৰ্শক নিজৰ কথাখিনি ক'ব কিন্তু তেওঁলোকে মাত্ৰ নটিচহে দিলে আমাক ক'বলৈ সুবিধা নিদিলে আৰু আহি পেলাই কালি হঠাৎকৈ গোটেইখিনি এভিকশ্যন আৰম্ভ কৰি দিলে আৰু যিখিনি এভিকশ্যন আৰম্ভ কৰিছে যিখিনি মানে জেগালৈকে যিখিনি ফুটৰলৈকে ডিষ্টেঞ্চৰলৈকে কৰিছে সেইটো টোটেলি মানে আনঅথৰাইজ টাইপৰ তেওঁলোকে আমাকে কৈছে যে আমিহে বোলে মানে আমি বহি আছোঁ কিন্তু সেইটো টোটেলি নহয় আমি নিজৰ জেগাতে আছোঁ কাৰণ আমি কেলৈ নিজৰ জেগাত আছোঁ আমাৰ নিজৰ কথা আছে ন্যায়াধীশ কথা আছে আমি এটা বছৰৰ কাৰণে আছোঁ আমি খাজনা দি আছোঁ কিন্তু তেওঁলোকে হঠাতে আহি পেলাই কৈছে যে আমি অবৈধভাৱে তাতে বোলে বহি আছোঁ সেইটো কথাৰ কোনো ভেলুৱে নাই সেইটো নহয় টোটেলি তেওঁলোকৰ সেইটো পইণ্টৰ মানে যুক্তি নাই আৰু সেইটো কাৰণে আমি আমাৰ ক্ষতিপূৰণ বিচাৰোঁ আৰু যেনেকৈ বাহিৰত আপোনাৰ কামটো চলিছে যে বেলেগত প্ৰথমতে আপোনাৰ গোটেইখিনি ক্লিয়াৰ কৰিলে পাব্লিকৰ যিখিনি লেনদেন হয় সেইখিনি ক্লিয়াৰ কৰিলে তাৰপিছতে তেওঁলোকে কাম চলায় এভিকশ্যন কৰে বা বাকী কামখিনি লেনৰ কামখিনি আৰম্ভ কৰিব ইয়াত কিন্তু তেনেকৈ হোৱা নাই প্ৰথমতে তেওঁলোকে আহি পেলাই এদিন নটিচ দিলে আমি কি কওঁ নকওঁ সেইটো নকৰিলে চিধা আহি পেলাই এভিকশ্যন আৰম্ভ কৰিলে সেইটো হ'ব নালাগে সেইটো কাৰণে আমি কামটো কমপ্লিট প্ৰচেছত হোৱাটো বিচাৰোঁ আৰু এইটো কাৰণে আমি হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেওঁ
এই ক্ষেত্ৰত মানে হস্তক্ষেপ কৰে সেইটোৱে আমাৰ এতিয়া চাওক এতিয়া কালিৰ যিটো ঘটনা হৈছে কালি অমানৱীয় ঘটনা হৈছে মই ভাবোঁ মোৰ দৃষ্টিত অমানৱীয় ঘটনা হৈছে তেনেকৈ মোৰ ঘৰো মই পাইছোঁ আমাৰ কাঠি মানুহ ঘৰো আমি তেনেকৈ পাইছোঁ তেওঁলোকে যি অত্যাচাৰ কৰিছে তেওঁলোকে আপোনাৰ পুলিচ বেটেলিয়ান মিলিটাৰী লৈ ADCও আহিছে লগত কাজিৰঙা জিলাৰ ADCও আহিছে আহি পেলাই তেওঁলোকে পৰিয়ালৰ মানুহ লৈ পেলাই তেওঁলোকে জবৰদস্তি কৰি প্ৰেছাৰাইজ কৰি বলপূৰ্বকভাৱে তেওঁলোকে মানে আপোনাৰ আমাৰ সম্পত্তিবিলাক ভাঙিছে যিখিনি 50 মিটাৰ আছে বুলি কৈছে কিন্তু 50 মিটাৰ তেওঁলোকে আছে বুলি কৈছে 50 মিটাৰ তেওঁলোকক খালী কৰি দিব দিছে কিন্তু সেই 50 ফুট আমাৰ ম্যাদী মাটি সেই 50 ফুট তেওঁলোকে ডিমাণ্ড কৰিছে তেওঁলোকে আমাৰ ম্যাদী মাটি টেনগাঁৱৰ পৰা জিপে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ